নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আজি আমি 20টা মান আসাম জিকে কুৱেশ্যনৰ ভিতৰত ডিছকাছ কৰিম। চ' আহক বেছি দেৰি নকৰি আমি আজি ফাৰ্ষ্ট কুৱেশ্যনৰ মাজলৈ যাওঁ। আৰু এটা কথা, আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি লওক, কাৰণ মই এনেকুৱা ধৰণৰ আসাম গ্ৰেড ADRE 2.0 এক্সাম সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লৈ আহি আছোঁ আৰু আহিয়ে থাকিম। চ' আহক আজি আমি ফাৰ্ষ্ট কুৱেশ্যনৰ মাজলৈ যাওঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1। অসম সাহিত্য সভাৰ প্ৰতীকটো গ্ৰহণ কৰা হৈছিল 1960 চনৰ 28 অক্টোবৰত। কোনে অংকন কৰিছিল প্ৰতীকটো? অপশ্যন এ নীলপৱন বৰুৱা, অপশ্যন বি বীৰেন সিং, অপশ্যন চি দুগুণ দাস, অপশ্যন ডি যুগল শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দুগুণ দাস। কুৱেশ্যন নম্বৰ 2। সাহিত্য সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ সুৰকাৰ কোন আছিল? অপশ্যন এ মিত্ৰদেৱ মহন্ত, অপশ্যন বি ইন্দ্ৰেশ্বৰ শৰ্মা, অপশ্যন চি প্ৰভাত শৰ্মা, অপশ্যন ডি কমলা প্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইন্দ্ৰেশ্বৰ শৰ্মা। কুৱেশ্যন নম্বৰ 3। 1918 চনৰ প্ৰতিষ্ঠা কালত অসম সাহিত্য সভাৰ নামটো কি আছিল? অপশ্যন এ সাহিত্য সন্মিলনী, অপশ্যন বি সদৌ অসম সাহিত্য সমিতি, অপশ্যন চি সাহিত্য উন্নয়ন সংস্থা, অপশ্যন ডি সাহিত্য পৰিষদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সদৌ অসম সাহিত্য সমিতি। কুৱেশ্যন নম্বৰ 4। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়টোৰ নাম কি? অপশ্যন এ ৰাংচিনহা ভৱন, অপশ্যন বি সাহিত্য সভা ভৱন, অপশ্যন চি চন্দ্ৰকান্ত সন্দিকৈ ভৱন, অপশ্যন ডি ৰাধাকান্ত সন্দিকৈ ভৱন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চন্দ্ৰকান্ত সন্দিকৈ ভৱন। কুৱেশ্যন নম্বৰ 5। বিহু সন্মিলনীৰ পতাকা উত্তোলনৰ গীত শ্ৰীময়ী অসমীৰ গানটোৰ ৰচক কোন? অপশ্যন এ লক্ষীনাথ বেজবৰুৱা, অপশ্যন বি আনন্দীৰাম দাস, অপশ্যন চি পুৰুষোত্তম দাস, অপশ্যন ডি ৰুদ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পুৰুষোত্তম দাস। কুৱেশ্যন নম্বৰ 6। অসম সাহিত্য সভাৰ গীত চিৰ চেনেহীৰ মোৰ ভাষা জননী কাৰ সৃষ্টি? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি মিত্ৰদেৱ মহন্ত, অপশ্যন চি জয়ন্তী হাজৰিকা, অপশ্যন ডি ভূপেন দাৰ উপস্থিতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মিত্ৰদেৱ মহন্ত। কুৱেশ্যন নম্বৰ 7। জোনাকৰে ৰাতি অসমৰে মাটি শীৰ্ষক গীতটোত কোনে কণ্ঠদান কৰিছিল? অপশ্যন এ মীনা মংগেশকাৰ, অপশ্যন বি লতা মংগেশকাৰ, অপশ্যন চি আশা হিন্দ, অপশ্যন ডি পাৰবীন চুলতানা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বি লতা মংগেশকাৰ। কুৱেশ্যন নম্বৰ 8। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক কোন আছিল? অপশ্যন এ বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন বি ভূপেন্দ্ৰনাথ উপস্থিতি, অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন ডি শিৱ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 9। 1991 চনত প্ৰথম বৰ্ষত আনন্দৰাম বৰুৱা বঁটা কোনে লাভ কৰিছিল? অপশ্যন এ ৰাধিকা মোহন ভগৱতী, অপশ্যন বি ৰজনীকান্ত দেৱশৰ্মা, অপশ্যন চি প্ৰদীপ চলিহা, অপশ্যন ডি কীৰ্তিনাথ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰজনীকান্ত দেৱশৰ্মা। কুৱেশ্যন নম্বৰ 10। ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন এ মুম্বাই, অপশ্যন বি পাটনা, অপশ্যন চি বাংগালোৰ, অপশ্যন ডি কলিকতা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বেংগালোৰ। কুৱেশ্যন নম্বৰ 11। ভাৰতে স্বাধীনতা লাভৰ সময়ত অসম বিধানসভাৰ অধ্যক্ষ কোন আছিল? অপশ্যন এ বাবু বসন্ত দাস, অপশ্যন বি হিতেশ্বৰ শইকীয়া, অপশ্যন চি দেৱেশ্বৰ শৰ্মা, অপশ্যন ডি দেৱেশ্বৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেৱেশ্বৰ শৰ্মা। কুৱেশ্যন নম্বৰ 12। অসমত জয়মতী চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ ক'ত হৈছিল? অপশ্যন এ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, অপশ্যন বি বন্দনা, অপশ্যন চি নেহেৰু ষ্টেডিয়াম, অপশ্যন ডি ৰবীন্দ্ৰ ভৱন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ।
কুৱেশ্যন নম্বৰ 13 এদিনতে দুটাকৈ হাফ চেঞ্চুৰী অৰ্জন কৰা অসমৰ প্ৰথমজন ক্ৰিকেটাৰ কোন আছিল অপশ্যন এ আবু নেছিম আহমেদ অপশ্যন বি ৰিয়ান পৰাগ অপশ্যন চি কুণাল শইকীয়া অপশ্যন ডি নিশান্ত বৰদলৈ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কুণাল শইকীয়া তেনেহ'লে সকলোৱে মনত ৰাখিবা দিনতে দুটাকৈ হাফ চেঞ্চুৰী মাৰা প্ৰথমজন অসমৰ ক্ৰিকেটাৰ বুলি ক'লে আমি চিনি পাওঁ কুণাল শইকীয়াক আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ল'ব ধন্যবাদ কুৱেশ্যন নম্বৰ 14 সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত ছেমি ফাইনেল খেলা অসমৰ প্ৰথমটো দলৰ অধিনায়ক কোন আছিল অপশ্যন এ ডক্টৰ শৰৎ দত্ত অপশ্যন বি টি আহে অপশ্যন চি শৰৎ দাস অপশ্যন ডি গিলবাৰ্টছন চাংমা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডক্টৰ শৰৎ দত্ত সকলোৱে মনত ৰাখিবা অসমৰ ফুটবল প্ৰতিযোগিতাত ছেমি ফাইনেল খেলত প্ৰথমটো দলৰ অধিনায়ক আমি ডক্টৰ শৰৎ দত্তক জানো তেন্তে নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 15 মই এটি দিনৰ জোনাকী সেউজ অসমীয়া গীত শিল্পী জ্যোতিষ ভট্টাচাৰ্য ইয়াৰ গীতিকাৰ কোন আছিল অপশ্যন এ নৱকান্ত বৰুৱা অপশ্যন বি হীৰেণ ভট্টাচাৰ্য অপশ্যন চি বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন ডি হেমন্ত গোস্বামী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নৱকান্ত বৰুৱা কুৱেশ্যন নম্বৰ 16 অসমৰ কৃষি বিদ্যালয়ৰ অধীনত অসমৰ একমাত্ৰ কুঁহিয়াৰ গৱেষণা কেন্দ্ৰটো ক'ত আছে অপশ্যন এ নুমলীগড় অপশ্যন বি নিমখীয়া মাটি অপশ্যন চি বুৰালি কচন অপশ্যন ডি তেজপুৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বুৰালি কচন কুৱেশ্যন নম্বৰ 17 বেথাৰ লতিৰ মৃগথুনি পৰ্বতীৰোহণ সম্পৰ্কীয় প্ৰথমখন গ্ৰন্থ কোনে লিখিছিল বাৰু অপশ্যন এ ৰোহিণী কুমাৰ ভুঞ্জা অপশ্যন বি অমৰ ভুঞ্জা অপশ্যন চি খগেন্দ্ৰনাথ বৰা অপশ্যন ডি তৰুণ শইকীয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি খগেন্দ্ৰনাথ বৰা কুৱেশ্যন নম্বৰ 18 IPL খেলা দ্বিতীয়গৰাকী অসমীয়া কোন আছিল অপশ্যন এ আবু নেছিম আহমেদ অপশ্যন বি অৰ্লেন কোঁৱৰ অপশ্যন চি ৰিয়ান পৰাগ অপশ্যন ডি পৰাগ দাস ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰিয়ান পৰাগী আছিল দ্বিতীয়গৰাকী অসমীয়া IPL খেলৰ প্লেয়াৰ সকলোৱে মনত ৰাখিবা অসমীয়া দ্বিতীয়গৰাকী IPL প্লেয়াৰ বুলি ক'লে আমি ৰিয়ান পৰাগক জানো কুৱেশ্যন নম্বৰ 19 অসম আন্দোলনৰ পটভূমিত চলচ্চিত্ৰখনত পুলকৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল নিৰ্মিত সংকল্প নামৰ অপশ্যন এ বাহাৰুল ইছলাম অপশ্যন বি যতীন বৰা অপশ্যন চি বিজু ফুকন অপশ্যন ডি আদিল হুছেইন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আদিল হুছেইন কুৱেশ্যন নম্বৰ 20 কোনটো অঞ্চলক পৃথিৱীৰ চাঁদ বা মধুজ বোলা হয় অপশ্যন এ তিব্বত অঞ্চল অপশ্যন বি আৰ্কটিক অঞ্চল অপশ্যন চি চাইবেৰিয়া অপশ্যন ডি মাউণ্ট এভাৰেষ্ট ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তিব্বত অঞ্চল সকলোৱে মনত ৰাখিবা তিব্বত অঞ্চলক চাঁদ বা মধুজ বোলা হয় থেংক ইউ ৱাচিং দ্য ভিডিঅ' প্লিজ ছাবস্ক্ৰাইব নাও লাইক শ্বেয়াৰ কমেণ্ট নাও থেংক ইউ